প্ৰথমতে মানে কি হৈছে খোলকাব পৰা নাই বস্তুটো একদম মানে খঙে মোৰ চুলিৰ আগ পাইছি ইফালে ঘূৰাও নুখুলকে সিফালে ঘূৰাও নুখুলকে হেল্ল' গাইজ ৱেলকাম টু আৱাৰ ইউটিউব চেনেল খাটি অসমীয়া ব্লগছ আৰু আজি আমি এটা পাৰ্চেল ৰিচিভ কৰিলোঁ এই পাৰ্চেলটো আমি ৰাতিপুৱা ৰিচিভ কৰিছোঁ প্ৰায় 8:30 মান বজাত কিন্তু মানে আমি ভিডিঅ'টো বনাবৰ টাইম পোৱা নাছিলোঁ তো আমি এতিয়া ভিডিঅ'টো মানে কি বনাইছোঁ অকণমান সময় পালোঁ তো এতিয়া আমি আনবক্সিং কৰিম তো এইটো আহি গ'ল আমাৰ আৰু এটা আহিব এইটো আহি গ'ল কেঁচি এইটো কাটিব লাগিব তো নেক্সট আমি আনবক্সিং কৰিম এইটো খুলিলোঁ মজা এখন বাৰ বাদ দিয়ক এতিয়া পাই গ'ল এইটো হৈছে আমাৰ গৰিলা পদ কেনা এইটো যিটো ষ্টাইলত খাব হ'লে সেইটো ষ্টাইলত খাব পাৰে ইয়া ভাল লাগছি না মানে এইটো যেনেকৈ ইচ্ছা সেনেকৈ থ'ব পাৰে এইটো তাৰমানে কি আমি ভিডিঅ' কৰিবৰ কাৰণে মানে নহ'লে বহুত লৰি থাকে মোবাইলটো সেইকাৰণে আমি এইটো আনিলোঁ এনেকৈ ধৰি কেনে এতিয়া ভিডিঅ' কৰিব পৰা যাব বঢ়িয়া আৰু এইটো এটা আছে ক্লিপ এই ক্লিপটো চাই লওঁ আমি তো এইটো এটা লগাই ইয়াতে লগাওৱে নহয় দেখোন এইটো এটা কেনেকৈ ক'ত লগাই চাব লাগিব গাইছ তো গাইছ এটা মস্ত জমনি হ'ল নহয় তাৰমানে কি হৈছে আমি এইটো এটা এফাল দি এনেকৈ ঘূৰাও নটটো বস্তুটো নলয় তলত দেখি এনেকৈ ঘূৰি থাকে এইটো নাট ঘূৰি থাকে এইটো নাট দেখছি না এই ওপৰত দেখি ঘূৰালি এই তলতটো ঘূৰি থাকে এইয়া আকৌ যদি তলতটো ঘূৰাওঁ তলতটো যদি আমি এনেকৈ ঘূৰাওঁ এইটো তলতটো যদি এনেকৈ ঘূৰাওঁ ওপৰতটো ঘূৰি থাকে তাৰমানে কি বস্তুটো আমি খোলকাব পৰা নাই এইটো খোলকাব লাগিব তেতিয়াহে মানে এইটো লগাব পাৰিম নহ'লে এই বস্তুটো তাৰমানে এনেকৈ নাখায় এই নটটোত নাখায় আধা ঘণ্টামান ভিডিঅ'টো বন্ধ কৰি থাকি আমি যুঁজি দেখা পালোঁ এৰে ভিতৰত এইটো মোবাইলৰ ভিতৰত আপোনালোকে ভালকৈ দেখা নাপাব পাৰে এৰে ভিতৰত সৰু চাই এটা নট আছে এইটো তাৰপিছত যুঁজি আমি এইটো এটা এনেকৈ ধৰি পেলাই এইটো খোলকালোঁ ওপৰৰ এইটো খোলকাৰ পিছত মানে কি আমি লগ পালোঁ এইটো এনেকৈ মানে ফুলকি যায় এইটো যায় মানে এনেকৈ মানে তলফালে এনেকৈ ধৰি থাকিব লাগে এইটো নহ'লে মানে এনেকৈ ঘূৰি থাকে তো এতিয়া এইটো আমি লগাব পাৰিম ইয়াত এইটো লগাম বা মজা তো এনেকৈ আমি নটটো টাইট দিলোঁ সুন্দৰ কেনাই মোবাইলটো লৈ গ'লে দেখাই আছোঁ এইটো মোবাইল তো এতিয়া আমি এনেকৈ মোবাইলটো লগাই ল'লোঁ লগাই লৈ পেলাই এতিয়া আমি এনেকৈ মানে কি মজা আৰু এনেকৈ মানে আমি ভিডিঅ' কৰিব পাৰিম আৰু এইটো এটা মানে যেনেকৈ ইচ্ছা সেনেকৈ ভাজ লগাই ল'লি হ'ল লৈ পেলাই আমি এনেকৈ আমি কথা ক'ব পাৰোঁ হেল্ল' গাইজ এনেকৈ ক'ব পাৰোঁ তাৰপিছতে আমি এনেকৈ থৈ পেলাইও ক'ব পাৰোঁ এইটো এটা আমি এনেকৈ থৈ দিলোঁ সেইকাৰণে আমি এনেকৈ ক'ব পাৰোঁ তো বস্তুটো ভাল লাগছে দেই প্ৰথমতে মানে কি হৈছে খোলকাব পৰা নাই বস্তুটো একদম মানে খঙে মোৰ চুলিৰ আগ পাইছি ইফালে ঘূৰাও নুখুলকে সিফালে ঘূৰাও নুখুলকে লাষ্টত যাই কেনে খুলিল আৰু লগালোঁ ভাল লাগিল আৰু মানে কি এইটো এতিয়া মানে কি এই বস্তুটো আমি আনিলোঁ এতিয়া আগতে মানে ভিডিঅ'টো আমাৰ ষ্টেবল হোৱা নাছিল মানে কি আমি ভিডিঅ'টো কৰোঁ লৰি থাকে
তো এতিয়া আমাৰ ধুনীয়া এনেকৈ ল'লে আমাৰ ষ্টেবল হ'ব ভিডিঅ'টো ভাল লাগিব আপোনালোকে চাই ভাল পাব সেইকাৰণে আমি ল'লোঁ এইটো আৰু লাহে লাহে আমি যোগাৰখিনি আনিম আমাৰ এতিয়া কেমেৰা নাই যাতে আমি মোবাইলতে কৰিব লাগিব এইটো আৰু মানে কি ইয়াত যে নটটো যে দিছিল এইটো এই যে ডাঙৰ নটটো দিছিল এই নটটো একচুৱেলি DSLR কেমেৰাৰ বাবে দিছিল মানে কি এইটো নট যদি আমি ইয়াত যদি লগাই থৈ দিওঁ ইয়াৰ ওপৰত DSLR কেমেৰা লগাব পাৰি তো আমাৰতো DSLR বৰ্তমান নাই আমি সেইকাৰণে এইটো মোবাইল লগাবৰ কাৰণে আমি এইটো খুলি কেনে আকৌ মোবাইলত এইটো লগাই লৈছোঁ তাৰপিছত ইয়াত মোবাইলটো লগাই লৈছোঁ তো আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি আপোনালোকে ভাল পায় কিনিব বিচাৰে এইটো এমাজনত পাই যাব প্ৰাইচ বেছি নহয় প্ৰাইচটো আছিল আমাৰ 400 প্ৰাইচটো 400 দিছিলে এইটো আৰু এইখন আছিলে কি আমাৰ এইখন মানে কি আমাৰ ৰিটাৰ্ণ দিব পাৰি মানে যদি বস্তুটো আমাৰ পচন্দ হোৱা নাই বা কিবা বেয়া আছে তেতিয়াহ'লে আমি এইটো ৰিটাৰ্ণ দিব পাৰোঁ 10 দিনৰ ভিতৰত তো 10 দিনৰ ভিতৰত আমি ৰিটাৰ্ণ দি কেনে আমি পইচাটো আমি বেক ল'ব পাৰোঁ তো এইখিনি আজিৰ এই ভিডিঅ'টো আৰু লাহে লাহে আমি ভিডিঅ'টো ভাল হ'ব এতিয়া আমাৰ আৰু আজিৰ ভিডিঅ'টো আমি এইখিনিতে সমাপ্ত কৰিলোঁ ধন্যবাদ জয় অসম